হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ তেজপুৰলৈ আৰু আপোনালোককো সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া আমি কলীয়া ভোমোৰা দলং পালোহি। এতিয়া আমি গণেশগুৰি ঘাটত নামিছোঁ, অলপ ৰৈছোঁ আৰু তো আপোনালোককো অলপ দেখুৱাই দিলোঁ ভিউটো। তো চাই কেনেকুৱা লাগিছে জনাব কমেণ্টত। এইজনী আমাৰ টিকলিজনী আগে আগে গৈছে। এয়া গণেশগুৰি ঘাটত নামিছোঁ, মানে ষ্টেপকেইটা অকণমান তললৈকে আহিছোঁ। আৰু এইজনী হ'ল পেহীয়ে ফটো উঠিবৰ কাৰণে পজ দিছে চাওক। আৰু এইটো মন্দিৰটো অকণমান সেৱাও কৰিলোঁ, আপোনালোককো দেখুৱাই দিলোঁ। এতিয়া আমি গণেশগুৰি ঘাটৰ পৰা ওলাই পেলাই এতিয়া পেহীহঁতৰ ঘৰৰ ফালে আহিছোঁ। পেহীহঁতৰ ঘৰ চতিয়া হয়, তেজপুৰ চতিয়া। তো চতিয়ালৈ আহি আছোঁ আৰু পেহীহঁতৰ গাঁওখনত সোমাই গ'লোঁ আৰু। তো গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। হেল্ল' এভৰিৱান, আমি পেহীহঁতৰ ঘৰ পালোহি আৰু সকলোৱে বাহিৰতে বহি আছোঁ। এইজনী আমাৰ টিকলিজনী, মই ভিডিঅ' যে কৰি আছোঁ তাই চাই আছে। এতিয়া আমি চবে ভাত খাই লওঁ, ভোক লাগিছে আৰু এতিয়া পেট পূজা হ'ব। তাৰপিছত আপোনালোকক দেখুৱাই থাকিম বাৰু ক'ত ক'ত যাওঁ, তো চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া আমি নাগ শংকৰ দেৱালয় চাব আহিছোঁ আৰু পেহী দুজনী আমাক লৈ আহিছে।
হেল্ল' এভৰিৱান, এয়া হৈছে নাগ শংকৰ দেৱালয় ভিতৰখন হয়। আমাৰ আহি পোৱা দেৰি হ'ল, চ' তলা লগাই দিলে আৰু মেইন মন্দিৰত। আমাৰ সন্ধিয়া হৈ গ'ল আৰু 5টা বাজোতেহে আমি আহি পাইছোঁ ইয়াত। তো এতিয়া আহিছোঁ এই পুখুৰীটোলৈ। পেহীহঁতে কৈছে ইয়াত বোলে ডাঙৰ ডাঙৰ কাছ থাকে। তো এইখিনি চাওক কাছ, পেহীহঁতে মাছ দিছে, শুকান মাছ। তো কাছখিনিয়ে দেখিছেনে কেনেকৈ আহিছে মাছখিনি খাবলৈ। গোটেইখিনি চাওকচোন একগোট খাইছেহি। আৰু ডাঙৰ শ'ল মাছো আছে, দেখি চিনি পাইছেই চাগে শ'ল মাছটো। আৰু এই কাছখিনি দেখিছেনে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন। কাছখিনি চাওক, দেখিয়ে মৰম লাগি গৈছে। আৰু কিমান ডাঙৰ ডাঙৰ কাছ, তেনেকৈ মই জীৱনত ফাৰ্ষ্ট দেখিছোঁ এনে ওচৰৰ পৰা ইমান ডাঙৰ কাছ। আপোনালোকে জনাবচোন এনেকুৱা ডাঙৰ কাছ দেখিছেনে নাই, ভাল লাগিছেনে ক'বচোন দেই। মুখখন দাঙি দাঙি দিছে মোবাইল কৰিব বুলি ইমান ডাঙৰ ডাঙৰ এইটো শ'ল মাছ নেকি? এইটো শ'ল মাছ হ'বলা। এয়া চাওক মুখ মেলি মেলি আহিছে, এই ডাঙৰ শ'ল মাছ, ডাঙৰ কিন্তু ন, এয়া দেখিছোঁ। গোন্ধ ওলাই গৈছে ন, হেডাল দিছে যে গোন্ধ ওলাই গৈছে। বোকা বোকা ওচৰলৈ যাব বেছি মোবাইল খাব না। নাই মই উঠাই আছোঁ নহয় গোটেইখিনি। এয়া চব চব আহিছে। বাইদেউ এই তলৰ পৰা এইখিনি পৰা উঠা দেখিলা মাছ ইয়াত থকা মাছবিলাক নাখায় বুজিছে নাই? আৰু আছে ধেৰ আছে, আৰু আছে সেইফালে দিছে। এই আহিছে আৰু আছেনে মাছ? মাছো আছে বাৰু। নহয় নহয় খাবলৈ যে কিবা আনিছিলে মানুহে যে ধান দিয়ে, ধান দিয়ে, ধান দিয়া কাছ। এইটো ডাঙৰ কাছ, এইটো আহি আছে। 20 টকা দিলে, দি পেলাই আকৌ 80 টকা ভৰাই দিছে। কেতিয়া এতিয়া 50 60 নহয় মই ভৰাই দিছোঁ। আৰু এইফালে আছে ৰাজহাঁহ, বগা কলা ৰাজহাঁহ। সকলোখিনি ৰাজহাঁহে বহি পেলাই গা খজুৱাই আছে। চাওকচোন কিমান মৰম লাগিছে, গোটেইকেইটা ৰাজহাঁহ বহি আছে। আৰু মাহঁত আগে আগে গৈ আছে। আৰু আমি মেইন মন্দিৰটো দেখা নাপালোঁ যদিও বাহিৰৰ পৰাই চাইছোঁ, ভিতৰখন মানে খিৰিকীখন খোলা আছে যেন, সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ। বাৰু যিয়ে নহওক যিকণ দেখা পালোঁ, আমাৰ এতিয়া সময় নাটনি, এদিনতে আৰু চবখিনি অলপ অলপকৈ চাই ফুৰিছোঁ। ক'তনো মন্দিৰৰ মেইন মন্দিৰটোনো ইমান সময়লৈকে খোলা থাকিব, আমি আহি পোৱা সন্ধিয়াই হ'ল। তো যিয়ে নহওক আৰু ভাল লাগিছে যিকণ দেখিছোঁ, তো ভালেই লাগিলে। আপোনালোককো দেখুৱাই দিলোঁ ভিডিঅ'টোৰ জৰিয়তে। কেনেকুৱা লাগিছে জনাব কমেণ্টত। এটা সৰুকৈ মন্দিৰ, যিহেতু ডাঙৰ মন্দিৰটোত সোমাবও নোৱাৰিলোঁ, সেৱা কৰিবও নোৱাৰিলোঁ। তো এইটোতে দান পাত্ৰতে অৰিহণা দি পেলাই মূৰটো দুৱাই পেলাই আমি সেৱা কৰিলোঁ। আৰু আপোনালোকক গোটেই চাৰিও চাইডটো দেখুৱাই দিছোঁ। সুন্দৰ পৰিৱেশ, বহুতো মানুহ আহে ইয়াত। আজি আহি পেলাই এনেকুৱা লাগিছে আকৌ আহিম যেন, তেতিয়া আৰু বেছি ভাল লাগিব। এতিয়া আমি তেজপুৰৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু ৰাতি হৈ গ'ল। আৰু তো যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু